हेलो फ्रेंड्स गुड मॉर्निंग मोर चेनेलर अन्य सकलोके स्वागतम जानाइছো आशा कৰো সকলো ভালে আছে আৰু সদায় ভালে থকাটো বিচাৰো আৰু আজি ভিডিওটো স্টাर्ट কৰিছো টিভিএস ডিলাৰৰ পৰা মানে মোৰ স্কুটিখন আমগুৰি টিভিএস ডিলাৰৰ পৰা নিয়া হৈছিল আৰু সেই কাৰণে মই অলপ সাৰ্ভিসিং কৰিব আহিছো গাড়ীখন বহুত দিন পৰি আছিল নষ্ট লাগে আৰু ঘণ্টা মই একদম দুদিন বহি আছো গাড়ীখন ভাল কৰি ধুইছো যেটো ফুৰিব আহিছো ন একদম গাড়ীখন ফ্ৰী কৰি লওঁ বুলি ভাবিছো তেতিয়াহে ফুৰি মেলি ভাল লাগিব আৰু ইয়াতে গাড়ীখন ঠিক ঠাক কৰি আছে আৰু ইয়া দেটা বহি আছে আমি দুজনী ৰখি আছো কি আগবাই আছে কিবা কৰি দিম নিজে বসানে ডিলাৰৰ পৰা ওলালো একদম পুৰা স্কুটি ফ্ৰী কৰি ললো মানে বহুত দিন নচলাকে পৰি থাকিলে স্কুটিখন এনেও অলপ কঠিন লাগে ন চলাবলৈ ফ্ৰী নালাগে সেইটো কাৰণে অলপ মানে সাৰ্ভিসিং কৰি মেলি ললো আৰু এতিয়া আহি আছো লগৰজনী ঘৰলে মানে তাইক অলপ লৈ যাওঁ তিনজনীমান মানে তাইৰ লগত থাকিলে কিবা এটা ভাল লাগে আৰু সেইটো কাৰণে গোটেই তিনজনী একেখন স্কুটি যাম আৰু ৰাস্তাটো বহুত বেয়া এখন নামিব লাগিব চাগে দেই হয় এখন নামিব লাগিব ভণ্টিক নমোৱাই লওঁ তাৰপিছত মই পাৰ কৰি ললো আৰু এখন তেটা ঘৰলৈ যোৱা বাগানখন হয় আমি এতিয়া যাম বাগানলৈ মানে বজাম যাম সেইটো কাৰণে তাইক অলপ লৈ লওঁ মানে অকলে মানে কি ন ভণ্টিক লৈ আহিছোঁ যিহেতু ভাল নালাগে ন আৰু হাইটো তেহেঁতৰ ঘৰ আহি পালোহি আৰু তেহেঁতৰ ঘৰ তেনে ব'লক তেহেঁতৰ ঘৰৰ ভিতৰত যাওঁ একো চাহ তাই একো নাখাওঁ তাইক লওঁ বাৰু যাম মানে বেছি টাইম কৰি থাকিবলৈ সময় নাই আৰু এফালে যাবলগীয়াও হৈ আছে পিছবেলালৈ সেইটো কাৰণে আগবেলাটো অলপ ফুৰি মেলি লওঁ বুলি ভাবিছিলোঁ তোমাৰ ক'ত গ'ল খালি পেলা ফুল লগা ফুল লগা হেলা আছে গছ পাছ পেলা ফুল পাছ চিঙে আলহী ছোৱালী বহুত চানি আছে দেই মোবাইলতে খাই আৰু এতিয়া তাইকো লৈ মেলি আহিলোঁ আৰু এতিয়া আমি ষ্টেচন ওচৰত পাইছোঁহি আমগুৰি টাউনৰ ওচৰ তেতিয়াহ'লে ব'লক আজি ক'ত যাম খন্তে খাম বাৰু জেগাডোখৰ যিহেতু আমগুৰি টাউনখন নাজিয়া সমষ্টি হ'বলৈ গৈ আছে সেইকাৰণে মানে বহুত পুলিচো মানে য'তে ত'তে অলপ অকল পুলিচে সেইটো কাৰণে আমি অলপ শ্বৰ্টকাট গৈছোঁ মানে এইফালে মানে আমি পুলিচ বৰকৈ লগ নাপাম আৰু সেইটো কাৰণে এইফালে গ'লোঁ আৰু এয়া চাওকচোন গোটেই তিনিজনী একেখন স্কুটিতে একদম পাগল লগাতে গৈ আছোঁ মানে পুলিচ য'তেই দেখোন ত'তে নামি নামি দিওঁ আৰু যোনখন পুলিচ নাথাকে সেইখন পুৰা জাৰি যাওঁ আৰু কি ক'ম আমি তিনিজনী মানে পাগল আৰু এলত থাকিলেতো ক'বই নালাগে আৰু বহুত খুচুৰি হয় আমাৰ বোলে ভিডিঅ' তিনিজনী উঠি গ'ল টাউনত দেখিলে তোমালোক সেনেকৈ ক'ত গৈছিলা এখন ৰেষ্টুৰেণ্ট দম দিছে ব্লগ বনাবলৈ বা হেমলেটটো ক'বা আনিছিলে অকণমান বনাইছো সেইটো কাৰণে কাটি দিছো আকৌ আমাৰ মঞ্জিল পাই গ'লো এনেকুৱা হিন্দী নামাৰিবি চেনেল উলিয়াব বাগানৰ পৰা ফটো চটো মাৰি আহিলোঁ তাৰপিছত পিছবেলা মই দি লগৰজনী ঘৰলৈ আহিছোঁ মানে তাই পাৰ্লা শিকি আছে অলপ ছেটিং কৰোঁ বুলি ভাবিছোঁ আৰু কি অৱস্থা হয় নাজানো এইটো ব্লগতহে যাব হাই দিয়া